তেজ দিম কিন্তু মাটি নিদিওঁ আমাৰ মন্দিৰ মছজিদ ৰক্ষা কৰক আমাক ভূমিহীন নকৰিব এনেকুৱা শ্লোগান দি হোজাই মহকুমাৰৰ শংকৰনগৰত প্ৰতিবাদ সাব্যস্ত কৰে নীলবাগানৰ ৰাইজে নীলবাগানৰ পৰা শংকৰনগৰলৈকে প্ৰায় 5খন গাঁৱত ভাৰতীয় বায়ু সেনাৰ ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে এয়াৰপোৰ্ট বনোৱাৰ নোটিছ আহি পৰিছে সেই গাঁওকেইখনৰ ৰাইজে নিজৰ মাটি এৰি যাব নিবিচাৰে সেইবাবে প্ৰতিবাদ সাব্যস্ত কৰে আমার মাটি আমার অধিকার ইসমাইল কবরস্থান রক্ষা করক ইসমাইল কবরস্থান রক্ষা করক আমাক ভূমি নকরিব আমার ভূমি আমার অধিকার আমার ভাৰতীয় বায়ু সেনাৰ ইমাৰ্জেঞ্চি লেণ্ডিঙৰ বাবে যি নীলবাগানৰ পৰা শংকৰদেৱ নগৰলৈকে যি 5 কিলোমিটাৰ ঠাই মাটি ল'ব বুলি চৰকাৰে ঘোষণা কৰিছে বা সেই বিষয়ে আমি এই অঞ্চলৰ ৰাইজ সকলো ওলাই আহিছোঁ কাৰণ এই ঠাইডোখৰ যদি চৰকাৰে নিয়ে বা বায়ু সেনাৰ যদি ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে এই মাটিডোখৰ নিয়ে তেনেহ'লে ইয়াত প্ৰায় 10,000 মানুহৰ লোকচান হ'ব আৰু ইয়াত প্ৰায় সকলোৰে ম্যাদী পাট্টাৰ মাটি আছে লগতে ইয়াত মছজিদ মন্দিৰ আপোনাৰ কবৰস্থান শ্মশান বিভিন্ন ধৰণৰ আছে মছজিদ অনুষ্ঠান আছে পেট্ৰল পাম্প আছে সকলো গুচি যাব আৰু ইয়াৰ এই ঠাইডোখৰত মাটি আমি 100-150 বছৰৰ পৰা শান্তিৰে জীয়াই আছোঁ আমাৰ ককা আজু ককালৈকে সকলো ইয়াতে আছিলে আৰু এতিয়া যদি চৰকাৰে লৈ লয় চৰকাৰৰ ওচৰত বিভিন্ন অপশ্যন আছে চৰকাৰে যদি বিচাৰে ইয়াত আপোনাৰ এইখন নবনাই তেনেহ'লে বেলেগ ঠাইত থাকি ইয়াতে ফৰেষ্ট ৰিজাৰ্ভ আছে ৰিজাৰ্ভ মাটিত বনাব পাৰে কিন্তু এতিয়া যদি চৰকাৰে এইখিনি লৈ যায় আমি ভূমিহীন হৈ যাম আমাৰ উপায় নাইকিয়া হৈ যাব সেইকাৰণে আমি সকলো ৰাইজ একেবাৰে সকলো ৰাইজ ওলাই আহিছোঁ এইটো অঞ্চলৰ যিমান ৰাইজ আছোঁ সকলো ওলাই আহিছোঁ আপোনালোকক সকলো ৰাইজৰ হৈ মই এটাই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হোজাই জিলাৰ ডিচি সকলোকে এটাই ৰিকুৱেষ্ট কৰিছোঁ এই মাটিখিনি আমাক দি দিয়ক এই মাটিখিনি আমাৰ নল'ব লাগিলে আপোনালোকে হোজাই জিলাত আৰু বিভিন্ন ঠাইত বিভিন্ন ফৰেষ্ট ৰিজাৰ্ভ আছে সেই মাটিখিনি লওক সেই মাটিখিনি লৈ আপোনালোকে ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে এয়াৰফ'ৰ্চৰ যি বনাব লাগে যি কৰিব লাগে কৰক ইমাৰ্জেঞ্চি এটাই ৰিকুৱেষ্ট আপোনালোকক এই মাটিখিনি নল'ব এইটো আমাৰ ক'ব লগা আছিলে আৰু এইটো আমাৰ অসম চৰকাৰ ভাৰত চেণ্ট্ৰেল চৰকাৰ সকলোকে